दिनै गसागाव महकुमा खुंगिरिनि मावख'नि जथुमसालियाव महकुमानि मावख'नि बायदिसिना सिबिथाय होनायनि सोमोन्दै सावरायनायजों लोगोसे गुबुन गुबुन बिथिंनि रोंग'साफोरनिफ्राय बोसोन लानाय सावरायमेल जानानै थाङो। बे सावरायनाय हाबाफारियाव गोबां रोंगौसा एबा रोंगौथि गोनां सुबुंफोरखौ हांख्रायनाय जादोंमोन। सावरायमेलनि सोमोन्दै गसाइगावनि महकुमा बेंगिरिया ओरैबायदि बुङो। গোসাইগাঁও মহকুমাধিপতি কাৰ্যালয়ত বিভিন্ন ধৰণৰ আমাৰ সেৱা আগবঢ়োৱা হয়। এই সেৱাসমূহৰ সম্পৰ্কে এটা আলোচনা আৰু সকলোৰে দিহা পৰামৰ্শ ল'বলৈ এটা আজি আলোচনা এখন আয়োজন কৰা হৈছিলে। ইয়াতে বিভিন্ন আমাৰ সাহিত্যিকে হওক বা বিভিন্ন বিশিষ্ট ব্যক্তিসকল তেওঁলোকক ইয়াতে নিমন্ত্ৰণ জনোৱা হৈছিলে। তেওঁলোকৰ অভিজ্ঞতা আৰু তেওঁলোকৰ আগবঢ়াব পৰা কিছুমান পৰামৰ্শ আমি লৈ পেলাই আগবাঢ়ি যোৱাৰ এটা আমি পৰিকল্পনা কৰিছোঁ। লগতে আমাৰ যিখিনি ছাৰ্ভিচ আছে সেইখিনিৰ বিষয়ে এটা আইডিয়া এটা দিবলৈ মানুহখিনিক যে কি বস্তু পায়, কি নাপায়, ছাৰ্ভিচ এটা এপ্লিকেশ্যনত কি ফৰ্ম দিব লাগে এই সম্পৰ্কে যাতে কোনো ধৰণৰ ভুল বুজাবুজি নহয়, কোনো ধৰণৰ ভুল একো ভ্ৰান্ত ধাৰণাও যাতে নাথাকে। এইখিনিয়ে হ'ল আজি ভাল এখন অনুষ্ঠান আয়োজন হোৱা যেন পালোঁ। আমি সকলোৰে বিভিন্ন পৰামৰ্শ পালোঁ। এইবিলাকৰ ওপৰত আমি এতিয়া আগন্তুক দিনত কি ধৰণৰ কাৰ্যপন্থা ল'ব পাৰি সেইটো বিবেচনা কৰিম। আৰু লগতে আমি কমপ্লেইন দিবৰ কাৰণে এটা হোৱাটছএপ নাম্বাৰ এটা আৰু লগতে ফেচবুকৰ পেজখনৰ লগত লিংক কৰাই দিছোঁ, যাতে যিকোনো মানুহে ফেচবুকত গৈও কমপ্লেইন এটা দিব পাৰে। কমপ্লেইন দিলে আমি সেইটো কি ধৰণে আগবাঢ়ি নিব পাৰি সেই সম্পৰ্কে আজি আলোচনা কৰিলোঁ। আমি এই সমস্যাসমূহৰ ওপৰত আজি অৱগত হ'লোঁ। লগতে আমি এতিয়া আগন্তুক দিনত গোসাইগাঁও মিউনিচিপাল বৰ্ডৰ লগত একেলগে বহি আমি কি ধৰণে আগবাঢ়ি যাব পাৰি সেই সম্পৰ্কে এটা ষ্ট্ৰেটেজি এটা বনাই ল'ম। আৰু মই হোপফুল যে কেইদিনমানৰ ভিতৰতে আমি কেইটামান হ'লেও সমস্যা আমি সমাধান কৰিবলৈ পাৰিম।